হাজত ইলেক্ট্ৰিক স্কুটাৰ মুকলি হৈছে দিলা আহিছোঁ ইয়াত বহুত ভাল লাগছে আপোনালোকে আহিব আৰু Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. নমস্কাৰ আজিৰ সন্ধিয়াৰ এই অনুষ্ঠানটো আজি এই সময় দুজনীয় অনুষ্ঠান পতা হৈছে আমি এই দুজনীয় আমন্ত্ৰিত কৰি অনা আমাৰ হাজো আৰক্ষী থানাৰ সদস্যা শ্ৰী ফেব্ৰুৱাৰী দৈমাৰীছা তেখেতক সম্ভাষণ জনাব এই দলীয় মিত্ৰৰ সদস্য লীনা কাকতি লগতে সম্ভাষণ কৰি আনিছোঁ আমাৰ অসমৰ বিশেষ ইউটিউবাৰ আটাইতকৈ ডাঙৰ ইউটিউবাৰ ডিম্পুদা তেখেতকো সম্ভাষণ জনাব এই দলীয় স্তৰৰে সদস্য সংঘমিত্ৰ আছে যিভাৱে মুকলি হেৰি কৰিলে উন্মোচন কৰিলে যে ইলেক্ট্ৰনিক এটা মটৰচাইকেল সেইটো চাইকেলৰ ধৰণৰ কোনো টেনশ্যন নাই যে তেল আমাৰ জানে আজি দিনত তেলৰ দাম কিমান বাঢ়িছে সকলোৱে জ্ঞাত গতিকে এইটো একবাৰ চাৰ্জ দিলে 60 কিলোমিটাৰ কোনোবা আছে 80 কিলোমিটাৰ যাব পাৰিব কোনোবা আছে 90 কিলোমিটাৰ যাব পাৰিব আৰু কোনোবা আছে 100তকৈ অধিক তাতকৈ আমাৰ আৰু বেছি নালাগে আৰু এইটো আমাৰ ই ৰিক্সা ষ্টাইলৰ আৰু এবাৰ চাৰ্জ দিব পাৰে চাৰ্জ দিয়াৰ লগে লগে আমাৰ কোনো তেলৰ প্ৰয়োজন নাই গতিকে খুব ধুনীয়া গতিকে আপোনালোকে সকলোকে আশা কৰিছোঁ যে আপোনালোকে ঘৰে ঘৰে এইখন নিব পাৰিব বজাৰ কৰাটো নিব পাৰিব কোনো টেনশ্যন নাই আৰু এটা আছে ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ব এটা এখন আমাৰ এটা তাত আছে ৰেজিষ্ট্ৰেশ্যন নকৰিলেই চলিব কোনো ধৰণৰ ইঞ্চুৰেঞ্চ নালাগে ৰেজিষ্ট্ৰেশ্যন নালাগে লাইচেঞ্চৰো প্ৰয়োজন নাই চাইকেলৰ ধৰণৰ গতিকে আশা ৰাখিছোঁ যে এই আমাৰ শ্ব'ৰুমটো অভাৱৰ উপৰিও পেট্ৰল 2-3 বছৰত নোহোৱাই হ'ব আৰু ভৱিষ্যতটো বেটাৰী গাড়ীৰে মানে বেটাৰী গাড়ী হওক বা ধৰক এই বাইক আৰু মই মানে বেটাৰী বাইক দেখিছিলোঁ বাইক স্কুটি ইমান মানে হেভি মই দেখা নাছিলোঁ এই কোম্পানীটো মানে বহুত ধুনীয়াকৈ বনাই এখন চাওক পূৰা এখন হণ্ডাৰ কিবা গ'ল্ডিং নিচিনা কি আছে বাহিৰত সেইখন টাইপত এইখন পূৰা ডাঙৰ এইখন যে লৈ যায় কোনেও ক'বই নোৱাৰিব বেটাৰী বুলি আৰু এইখন আছে বজাৰ কৰাৰ কাৰণে বেলেগ বেলেগ আছে মানে পূৰা ভেৰাইটি দেখিছোঁ এনেকুৱা মানে ৰাস্তাটো দেখা নাই তো বহুত চলিব বুলি আশা থাকিল আৰু এনেও চলিব লাগিবই কাৰণ আজিৰ পৰা 5 বছৰ পিছত তেলৰ বহুত বহুত ভাল লাগিছে হাজোৰ এইটো প্ৰথম ইলেক্ট্ৰিক স্কুটি হওক স্কুটাৰ হওক চবৰে ইয়াত আৰু ভৱিষ্যতে এইটোৱে শিকিব কাৰণ কেইবছৰমান বাঢ়ি কিনে লাহে লাহে তেল নোহোৱা হৈ গৈছে আৰু চব ডাঙৰ ডাঙৰ বাইক আছে পূৰা এনেকুৱা লাগে যে পূৰা একদম তেলৰে আৰু এইবিলাক বহুত চলিব ভৱিষ্যতে নাই বৰ্তমানৰ পৰা চলা আৰম্ভ হৈছে আৰু হাজোবাসী ৰাইজৰ কাৰণে এইটো বহুত এটা সুখৰ খবৰ যে হাজোত আপোনালোকে আহি পিনি কিনিব পাৰিব পূজাৰ সময়ত এখন সকলোৱে ঘৰে ঘৰে লৈ যাওক তেলৰ টেনশ্যন নাই চাৰ্জ দাম চলাই থাকক কাষতে ডিম্পুদা বহি আছে আজি হাজত ইলেক্ট্ৰিক স্কুটাৰ মুকলি হৈছে দিলা আহিছোঁ ইয়াত বহুত ভাল লাগছে আপোনালোকে আহিব আৰু আপোনাৰ বিশ্বাস সকলোকে আপোনাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াত তো এতিয়া ডিম্পুদাৰ লগত সকলোৱে ফটো উঠাত বিজি হৈ আছে আৰু ডিম্পুদা খাবলৈ মাতিছিল কিন্তু ডিম্পুদা কৈছিল যে মই এতিয়া একো নাখাওঁ আগতে খাই আহিছোঁ তো সেইকাৰণে ডিম্পুদাৰ খোৱাখিনি দেখুওৱা নহয় আৰু আমাৰ খোৱাখিনি দেখাম কি কি খুৱাইছে পুৰিটো দিছে পুৰিটো নেদেখালোঁ
ডিম্পুৱে টিকলি পাগলা হৈছে মাংসৰ কথা কৈ আছে আৰু খাবলৈ কিন্তু দেখিছে নহয় কাটা চামুচ লৈ আছে কাটা চামুচেৰে পোলাও খাব খাব দিছে চাহ বেছি খাব পুৰি আছে পুৰি নাখাওঁ যাওক পুৰি নাখায় মাংস নাখায় যাব ভালকৈ যাব ভালকৈ যাব